আজি আমি কৰিম ক্লাস 9 সায়েন্স চ্যাপ্টার 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে পাঠ ভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 বিশুদ্ধ পদাৰ্থ বুলিলে কি বুজায় উত্তৰ যিবোৰ পদাৰ্থত মাত্ৰ এটাই উপাদান থাকে সেইবোৰক বিশুদ্ধ পদাৰ্থ বোলা হয় কোৱেশ্চন নম্বৰ 2 সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা উত্তৰ সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ প্ৰভেদসমূহ হৈছে সমসত্ব মিশ্ৰণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে সমান হয় আনহাতে অসমসত্ব মিশ্ৰণ এটাৰ সংযুক্তি মিশ্ৰণটোৰ সকলো অংশতে সমান নহয় দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণ হৈ দ্ৰব্যৰ সৃষ্টি কৰে আনহাতে দুই বা ততোধিক পদাৰ্থৰ অসমসত্ব মিশ্ৰণৰ ফলত প্ৰলম্বন সৃষ্টি হয় প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ কোৱেশ্চন নম্বৰ 1 উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা এই প্ৰশ্নৰ উত্তৰটো আগৰ প্ৰশ্নৰ উত্তৰ হৈতে একেই কোৱেশ্চন নম্বৰ 2 কলদীয় দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি কলদীয় দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ ধৰ্মভিত্তিক ভাগ কৰা হৈছে তোমালোকে চাই লিখিব পাৰিবা কোৱেশ্চন নম্বৰ 3 293 কেলভিন উষ্ণতাত 100 গ্ৰাম পানীত 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰৱীভূত কৰি এটা সংক্ষিপ্ত দ্ৰব্য পোৱা গ'ল দ্ৰৱণটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা প্ৰশ্নত দিয়া আছে সোডিয়াম ক্লোৰাইডৰ ভৰ 36 গ্ৰাম আৰু পানীৰ ভৰ 100 গ্ৰাম গতিকে দ্ৰৱণটোৰ মুঠ ভৰ হ'ব 136 গ্ৰাম দ্ৰৱণটোৰ গাঢ়তাৰ সূত্ৰ প্ৰয়োগ কৰি আমি পাম দ্ৰৱণটোৰ গাঢ়তা 26.47 দ্বিতীয় প্ৰশ্নাৱলী কোৱেশ্চন নম্বৰ 1 কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণৰ পৰা ইহঁতক কিদৰে পৃথক কৰিবা উত্তৰটো হৈছে পাতন ক্ৰিয়াৰ দ্বাৰা কোৱেশ্চন নম্বৰ 2 তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা দৈৰ পৰা মাখন অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা পৃথক কৰা হয় সাগৰৰ পানীৰ পৰা নিমখ বাষ্পীভৱন প্ৰক্ৰিয়া আৰু নিমখৰ পৰা কপুৰ ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথকীকৰণ কৰা হয় কোৱেশ্চন নম্বৰ 3 স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা হয় উত্তৰটো হ'ল স্ফটিকীকৰণ পদ্ধতিৰে অশুদ্ধি থকা কঠিন পদাৰ্থ এটা বিশুদ্ধ গোটা স্ফটিক ৰূপত পৃথক কৰা হয় 3 নম্বৰ প্ৰশ্নাৱলী কোৱেশ্চন নম্বৰ 1 তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন গছ কটাটো ভৌতিক পৰিৱৰ্তন কেৰাহী এখনত মাখন বিগলন কৰা ভৌতিক পৰিৱৰ্তন আলমাৰীত মামৰে ধৰাটো ৰাসায়নিক পৰিৱৰ্তন পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱাটো ৰাসায়নিক পৰিৱৰ্তন পানীত নিমখ দ্ৰৱীভূত কৰাটো ভৌতিক পৰিৱৰ্তন কেঁচা ফলৰ পৰা সালাড প্ৰস্তুত কৰাটো ভৌতিক পৰিৱৰ্তন কাগজ আৰু কাঠ পোৰাটো ৰাসায়নিক পৰিৱৰ্তন কোৱেশ্চন নম্বৰ 2 তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ নে মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা আমাৰ চাৰিওকাষত থকা পদাৰ্থবোৰৰ উদাহৰণ কিছুমান হৈছে পানী বিশুদ্ধ পদাৰ্থ গাখীৰ মিশ্ৰণ এলপিজি মিশ্ৰণ কেৰাচিন তেল মিশ্ৰণ বায়ু মিশ্ৰণ কাগজ মিশ্ৰণ বৰফ বিশুদ্ধ পদাৰ্থ চিয়াহী মিশ্ৰণ কাঠ মিশ্ৰণ আৰু মাখন মিশ্ৰণ এতিয়া আমি অনুশীলনী প্ৰশ্ন উত্তৰবোৰ কৰিম কোৱেশ্চন নম্বৰ 1 তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কোনটো পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা নিমখ পানীৰ দ্ৰৱণৰ পৰা সোডিয়াম ক্লোৰাইড উলিয়াবলৈ বাষ্পীভৱন প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয় সোডিয়াম ক্লোৰাইড আৰু এমোনিয়াম ক্লোৰাইডৰ মিশ্ৰণৰ পৰা এমোনিয়া ক্লোৰাইড ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰা হয় গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা ফিল্টাৰ কৰি উলিওৱা হয় ফুলৰ পাহিৰ আকাৰৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ বৰ্ণলেখন দৈৰ পৰা মাখন অপকেন্দ্ৰিক পদ্ধতি পানীৰ পৰা তেল পৃথকীকৰণ বা চুপি ব্যৱহাৰ কৰি উলিওৱা হয় চাহৰ পৰা চাহপাত ফিল্টাৰ কৰি ঠিক তেনেকৈ বালিৰ পৰা লুৰ পিন চুম্বকৰ সহায়ত চুকুৰাৰ পৰা গৰম গুটি জৰা প্ৰক্ৰিয়াৰ দ্বাৰা আৰু পানী বোকাৰ প্ৰলম্বনৰ পৰা বোকাৰ সূক্ষ্ম কণাবোৰ আশ্ৰাৱণ প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰা হয় কোৱেশ্চন নম্বৰ 2 একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা তলত একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা হ'ল কোৱেশ্চন নম্বৰ 3 প্ৰজ্ঞাই তিনিটা বেলেগ বেলেগ পদাৰ্থৰ দ্ৰৱণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিবলৈ আৰু ফলাফলবোৰ সংগ্ৰহ তলৰ তালিকাত দিয়া হৈছে তালিকাখনত 100 গ্ৰাম পানীত সংক্ষিপ্ত দ্ৰৱণ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় দ্ৰব্যৰ পৰিমাণ দিয়া হৈছে এই তালিকাৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে কোৱেশ্চন নম্বৰ 1 পটাছিয়াম নাইট্ৰেট সংক্ষিপ্ত দ্ৰব্য এটা প্ৰস্তুত কৰিবলৈ 313 কেলভিন উষ্ণতাত 50 গ্ৰাম পানীত কিমান গ্ৰাম পটাছিয়াম নাইট্ৰেট দ্ৰৱীভূত কৰিব লাগিব ইয়াৰ উত্তৰটো হৈছে 31 গ্ৰাম 353 কেলভিন উষ্ণতাত প্ৰজ্ঞাই পটাছিয়াম ক্লোৰাইডৰ এটা সংক্ষিপ্ত দ্ৰব্য প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা কৰিবলৈ থৈ দিলে দ্ৰব্যটো ঠাণ্ডা হ'লে তেওঁ কি দেখিব ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো হৈছে 353 কেলভিন উষ্ণতাত পটাছিয়াম ক্লোৰাইডৰ এটা সংক্ষিপ্ত দ্ৰব্য প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা কৰিবলৈ দিলে দ্ৰব্যটো অসংক্ষিপ্ত হ'ব
আৰু কিছু পটাছিয়াম ক্লৰাইড পাত্ৰৰ তলত জমা হ'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতিটো লৱণৰে দ্ৰৱণীয়তা 293 কেলভিনত নিৰ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি? ইয়াৰ উত্তৰটো হৈছে 293 কেলভিন উষ্ণতাত এমনিয়াম ক্লৰাইডৰ দ্ৰৱণীয়তা আটাইতকৈ বেছি। লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰ প্ৰভাৱ ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত লিখিব লাগিব যদি পানীত লৱণ দ্ৰৱীভূত হোৱা প্ৰক্ৰিয়াটো তাপবৰ্জী হয় তেন্তে উষ্ণতা বাঢ়িলে ইয়াৰ দ্ৰৱণীয়তা কমিব, আৰু যদি পানীত লৱণ দ্ৰৱীভূত হোৱা প্ৰক্ৰিয়াটো তাপগ্ৰাহী হয় তেন্তে উষ্ণতা বাঢ়িলে ইয়াৰ দ্ৰৱণীয়তা বাঢ়িব। কোৱেশ্চন নম্বৰ 4 উদাহৰণ দি ব্যাখ্যা কৰা। সংক্ষিপ্ত দ্ৰব্য এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰব্য দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংক্ষিপ্ত দ্ৰব্য বোলে। বিশুদ্ধ পদাৰ্থ যিবোৰ পদাৰ্থ কেৱল একেবিধ অণুৰ দ্বাৰা গঠিত তাক বিশুদ্ধ পদাৰ্থ বোলে। কলয়ড এটা পদাৰ্থক কলয়ডীয় অৱস্থাত থকা বুলি কোৱা হয় যদি ইয়াৰ কণিকাবোৰৰ আকৃতি 100 নেনোমিটাৰৰ ভিতৰত হয়। কলয়ড সমসত্ব মিশ্ৰণ কলয়ডীয় দ্ৰব্য সুস্থিৰ। কলয়ডীয় দ্ৰব্যৰ উদাহৰণ হৈছে কুঁৱলী আৰু মেঘ। প্ৰলম্বন যিবোৰ অসমসত্ব মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় তেনে মিশ্ৰণক প্ৰলম্বন বুলি কোৱা হয়, যেনে পানী আৰু বোকাৰ মিশ্ৰণ। কোৱেশ্চন নম্বৰ 5 তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভুক্ত কৰা। ছডা পানী সমসত্ব মিশ্ৰণ, কাঠ অসমসত্ব, বায়ু সমসত্ব, মাটি অসমসত্ব, ভিনেগাৰ সমসত্ব আৰু চেকি লোৱা চাহ সমসত্ব মিশ্ৰণ। কোৱেশ্চন নম্বৰ 6 তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা? উত্তৰ যদি এক বায়ুমণ্ডলীয় চাপত তৰলখিনিৰ উতলাংক 100 ডিগ্ৰী চেলছিয়াছ হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী, আৰু যদি তৰলখিনিৰ উতলাংক 100 ডিগ্ৰী চেলছিয়াছতকৈ বেছি হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী নহয়। কোৱেশ্চন নম্বৰ 7 তৰল পদাৰ্থবোৰৰ ভিতৰত কোনবোৰৰ বিশুদ্ধ পদাৰ্থ শাৰীত পৰিব? বৰফ, লো, হাইড্ৰক্লৰিক এচিড, কেলছিয়াম অক্সাইড, পাৰা এইবোৰ আটাইবোৰ বিশুদ্ধ পদাৰ্থ, আনহাতে গাখীৰ, ইটা, কাঠ, বায়ু এইবোৰ বিশুদ্ধ পদাৰ্থ নহয়। কোৱেশ্চন নম্বৰ 8 তলৰ প্ৰশ্নবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা। সাগৰৰ পানী, বায়ু, ছডা পানী এইবোৰ দ্ৰৱণ। কোৱেশ্চন নম্বৰ 9 তলৰ কোনটোৱে টিণ্ডেল প্ৰভাৱ দেখুৱায়? গাখীৰ আৰু ষ্টাৰ্চৰ দ্ৰৱণে টিণ্ডেল প্ৰভাৱ দেখুৱায়। কোৱেশ্চন নম্বৰ 10 তলত দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা। চেনিৰ দ্ৰৱণ মিশ্ৰণ চিলভাৰ মৌল, কেলছিয়াম কাৰ্বনেট যৌগ, টিন মৌল, সিলিকন মৌল, কয়লা মিশ্ৰণ, বায়ু মিশ্ৰণ, চাবোন মিশ্ৰণ, মিথেন যৌগ, কাৰ্বন ডাই অক্সাইড যৌগ আৰু তেজ মিশ্ৰণ। কোৱেশ্চন নম্বৰ 11 তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন? উদ্ভিদৰ বৃদ্ধি, লুট মামনি ধৰা, খাদ্য ৰন্ধন, খাদ্য হজম হোৱা, মমবাতি জ্বলোৱা এই আটাইবোৰ ৰাসায়নিক পৰিৱৰ্তন।